Hello guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে মোৰ লোকেল ব্লগ। মই এতিয়া বাইকখন কিন্তু বাইক লৈ নাযাওঁ, চাইকেল লৈ যাম। চাইকেল লৈ গ'লে মানে আমেজটো বেছি। চাইকেল লৈ গ'লে মানে বহুত ভাল লাগিব, মানে বহুত ভাল লাগিব। নিতুল ৰেডি। চাইকেল লৈ আমি এতিয়া বাম ব্লগ বনাম আজি। আমাৰ এফালে কিমান পানী হৈছে আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিমান পাৰে। এতিয়া আমি যাবলৈ ওলাইছোঁ। নিতুলে ৰৈ আমনি লাগিছে, কিবা এটা কৈ দিয়াচোন। চাৰিওফালে বানপানী হৈছে, শুনি বহুত বেয়া লাগিছে। আৰু আমাৰ ওচৰত এখন কলং আছে, কলংখন বোলে বাঢ়িছে, তাকে অলপ চাবলৈ যাওঁ কিমান বাঢ়িছে। আৰু যিমান বাঢ়িছে সিমানতে থাকক, আৰু তাতকৈ কমক, তাতকৈ যাতে নাবাঢ়ে। কাৰণ বাঢ়িলে আমাৰ এইটো চাইডে চাৰিওফালে মানে পানী হৈ যাব মানে। আৰু বহুতে খেতি বাতি কৰিছে, আমাৰো খেতি কৰিছে, মানে সেই খেতি হোৱা মানে কি বহুত নষ্ট হ'ব, বহুত লছ হৈ যাব। সেইটো কাৰণে নহওক, ৰ'দ দিয়ক, ওপৰলৈ যাতে ৰ'দ দিয়ে আৰু বৰষুণ নিদিয়ে। বহুতৰ কাম ক্ষতি হৈ আছে, কাম বনো প্ৰব্লেম হৈ আছে। তাকে অলপ চাওক, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। এই বৰষুণে কি কৰিছে চাওক, আপোনালোকে চাওক কি অৱস্থা কৰিছে। এইবিলাক বোকা, খালি বোকাই বোকা, খালি বৰষুণ শুকাব নাপায়, খালি বৰষুণ আহিয়ে থাকে। কি হৈছে নাজানো আৰু। তাৰপিছত এইফালে নিতুল জানমণি আগতীয়াকৈ ৰেডি হৈ আছে, ইয়াত ৰৈ আছে বহুত টাইমৰ পৰা। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। চলো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পথাৰ আৰু এখন আমাৰ ঈদগাহ হয়, ঈদৰ নামাজ পঢ়ে। ধৰক দি আছে আৰু এতিয়া আমাৰ ইয়াতে দুহি এটা আছিলে, আমাৰ ঈদৰ নামাজ পঢ়িবলৈ অহা ব্লগটোত দেখিছে চাগে। ইয়াতে উজু চুজু কৰিছিলে আগতে। এতিয়া ইয়াত মই ওচৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। দুহিৰ পানীতে একদম পথাৰত বিয়পি পৰিছে, একদম গোটেই পথাৰ বগা হৈ আছে। হয় এখন পুখন দেখিছে, এখন পুখন এনেকুৱাকৈ এইফালে ইয়ালৈ আছে, বানপানী হৈছিলে। তাৰপিছত সেইফালে এখন পথাৰ হয়, মানে কুৰ পানী আৰু পথাৰ পানী মানে মিছ হৈ গ'ল, মানে লগ লাগি গৈছে। মানে এয়া জয় ৰাতিৰ ভিতৰত মানে লগ লাগি গৈছে। এতিয়া আমি মাৰামাৰী তেলাহী এফালে যাম, মানে সেইফালে কিমান পানী জোৰ বাঢ়িছে এইবিলাক দেখাম আপোনালোকক, চাই থাকিব। আমাৰ পথাৰখন পানীয়ে ভৰি পৰিছে, আৰু অলপ পিছত ইয়াৰ পৰা আমি ওলাম। এইফালে আমাৰ চাইকেল থৈ দিছোঁ, এইফালে তিনিখন, মানুহ হ'লোঁ 4টা। আমি বিন্দাছ চাইকেলত উঠিম আৰু বেলেগ বেলেগ ঠাই দেখুৱাম আপোনালোকক। পানী কিমান বাঢ়িছে আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈ, স্কিপ নকৰাকৈ। আপোনালোকক দেখাম কিমান কিলোমিটাৰ হ'ব এইটো, 4-5 কিলোমিটাৰ হ'ব। এতিয়া আমি 4-5 কিলোমিটাৰ আমি ৰাওনা হ'ম চাইকেল লৈ। এখন চাইকেল আমাৰ দি আছে ফাৰ্ষ্ট। এতিয়া আমি গৈ আছোঁ আপোনালোকক দেখাবলৈ, আপোনালোকে চাই থাকিব। এতিয়া আমি মাটি ৰাস্তাই আহি আমি পাকা ৰাস্তা উঠিছোঁ। বহুত কষ্ট হ'ল, একদম গাত গোট বোকা, মানে একদম বোকা। আৰু এতিয়াহে অলপ আৰাম পাম। মানে চাইকেল চলাই মানে ভাগৰ লাগি গ'ল, ভাগৰ লগাৰ কাৰণে এতিয়া মানে জেনি ঘৰটো আছে, আমি জেনি ঘৰটোত আমি ৰেষ্ট ল'ম আৰু। এফালে চাওক এখন কলং হয়, তাৰপিছত এইফালে দেখিবলৈ পাইছে ইটা ভাটা। আমাৰ
ইটা ভাটাত পূৰা পানী ইটা ভাটাত ডুব গৈ আছে। সেইকাৰণে এতিয়া ইটা ভাটা বন্ধ কিছুদিনলৈ। এই বাৰিষা ছিজনটো পাৰ হৈ যোৱাৰ পিছতহে। ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা, এইটো ৰাস্তা আজি যে প্ৰথম আহিলোঁ, নেক্সট টাইম এইটো ৰাস্তা নাহোঁ। আজি কিছুমান দিনৰ পৰা শুনিব পাৰিছোঁ খালী পানী বাঢ়িয়ে আছে। বৰষুণৰ কাৰণে বহুত পানী বাঢ়িবলগীয়া হৈ গ'ল। এইফালে ইটা ভাটা বহুতকেইটা আছিলে, গোটেই ইটা ভাটাকেইটা মানে পানীৰ কাৰণে বন্ধ হৈ গ'ল। তাৰ ইটা ভাটা বুলিয়ে নহয়, পানীয়ে পানী দেখা পাইছে। ইটা ভাটাৰ মাজত আছে এইটো, ইটা ভাটাটো ডুব গৈছে। ইটা ভাটা বহুত দিনলৈ বন্ধ থাকিব। সিফালে এখন আছে ব্ৰিজ, তাৰপিছত এইফালে এইটো কলঙৰ মাথাউৰিটো বান্ধি দিছে। সেইকাৰণে এতিয়া মানুহখিনি অলপ টেনশ্যন হৈ আছে। মানে বহুত পানী বাঢ়িছিলে সেই মাজতে, এতিয়া কমিছিলে, এতিয়া আকৌ পানী বাঢ়িছে। আজি যোৱাকালিৰ পৰা বৰষুণৰ কাৰণে পানীটো বহুত বাঢ়িছে। আজি 4-5 দিন ধৰি বৰষুণ পৰি আছে। সেইকাৰণে এই পানী দেখা পাইছে যে এই বৰষুণত বহুত পানী বাঢ়ি গৈছে। আজি 4-5 দিন ধৰি বৰষুণ হোৱাৰ কাৰণে এই মাথাউৰিটো নতুন হয়, সেইকাৰণে মাটিটো অলপ মানে ভালকৈ বহা নাই। সেইকাৰণে এইটো নতুনকৈ দিছে ইয়াত। এতিয়া চৰকাৰে এইখিনি মেৰামতি ল'লে। তাৰপিছত আৰু বহুত আছে, সিফালে আছে এইবিলাক বস্তা দেখা পাইছে আপোনালোকে।